নাগাৰা নাম আৰু বিতৰ্ক। শুদ্ধভাৱে যদি পৰিৱেশ কলা পৰিৱেশন কৰা যায় তেনেহ'লে তাত কোনো ধৰণৰ বিতৰ্কৰ কথা আহি নপৰে। মই আছোঁ আমাৰ NB ষ্টুডিঅ' আৰু আজি মোৰ সৈতে অনুষ্ঠান কৰিবলৈ আহিছিল ময়ূৰী। ময়ূৰী কি ক'বা? বহুত ভাল লাগিল আপোনালোকৰ অনুষ্ঠান কৰি। মই প্ৰিয় দৰ্শক, উজনি আৰু নামনিৰ নামৰ দুটা বৈশিষ্ট্য আছে। আমি উজনিত যেনেদৰে নাম পৰিৱেশন কৰোঁ, ময়ূৰীহঁতে তাৰ সম্পূৰ্ণ ওলোটা, আৰু সেইবাবেই হয়তো বিশেষকৈ এই বিতৰ্কবোৰ সৃষ্টি হৈছে। কিন্তু বিতৰ্ক হ'ব নালাগে। তুমি অলপ আগত আমাক কি কৈছিলা? বিতৰ্ক হ'ব নালাগে আৰু শুদ্ধভাৱে যদি নাম পৰিৱেশন কৰা যায় তেতিয়াহ'লে এই নাগাৰাৰ কোনো ধৰণৰ বিতৰ্কৰ কথা আহি নপৰে। সেয়াই আচলতে, বিতৰ্ক কৰিব নালাগে। ময়ূৰীহঁতেও কৈছে, কৰিশ্মাহঁতেও কৈছে, সকলোৱে আমি এইটো কথা জানিব লাগিব যে প্ৰতিটো কলাৰে আচলতে প্ৰকাশভংগী বেলেগ বেলেগ, আৰু সেই প্ৰকাশভংগী মানি যদি আমি কাম কৰোঁ তেনেহ'লে তাত বিতৰ্কৰ অৱকাশ নাই। ধন্যবাদ। অপৰি থাকিল সদৰা তীৰত কুনিক মাতে গেৰিয়া ভীমে আহি মোৰ উৰু ভাঙি দিলা। ভীমে আহি মোৰ উৰু ভাঙি দিলা। বিষে প্ৰাণ ফাটি যায়, বিষে প্ৰাণ ফাটি যায়। তই আছা শকুনি হৈ আহা মোৰ কাষে, হৈ উঠিব নোৱাৰো সহায় কৰা মোক এই বিপদত, সহায় কৰা মোক এই বিপদত। বিষে প্ৰাণ ফাটি যায়, বিষে প্ৰাণ ফাটি যায়। ভীমে আহি
হাঁহি হাঁহি অস্বস্থমায় হে মহারাজ দুর্যোধন পাণ্ডৱৰ মুণ্ড কাটি পাণ্ডৱৰ মুণ্ড কাটি আনি দিব মই গতিকে মহাৰাজ হয়া দেখ দিয়া মহাৰাজয় যাওঁ এতিয়া পাণ্ডৱৰ মুণ্ড মধ্যৰাতি পাণ্ডৱ